লাজাৰুছ দ্বীপ নতুনকৈ কোৱাৰ কোনো প্ৰয়োজন নাই, য'ত আমি আমাৰ শিল্পীগৰাকীক হেৰুৱাই পেলালোঁ। আৰু এই দ্বীপটোৰ এটা ভয়ংকৰ এটা ইতিহাস আছে, এটা কালিকা লগা দ্বীপ, য'ত বহু বছৰ পূৰ্বে বহু লোকৰ মৃত্যু হৈছিল, কবৰস্থ কৰা হৈছিল, সমাধিস্থ কৰা হৈছিল বহু লোকক। আৰু সাধাৰণ যিসকল স্থানীয় লোক আছে, সেই স্থানীয় লোকে এই দ্বীপলৈ কেতিয়াও নাযায়। আনন্দৰ বাবে, ফূৰ্তিৰ বাবে কেতিয়াও এই দ্বীপলৈ নাযায়, কিন্তু আমাৰ প্ৰাণৰ শিল্পীগৰাকীক তাত লৈ যোৱা হৈছিল। আৰু প্ৰাণৰ শিল্পীগৰাকীয়ে তাতেই আচলতে প্ৰাণ হেৰুৱালে। আমি অকালতে আমাৰ জুবিন দাক আমি হেৰুৱাই পেলালোঁ। এয়া অতি অসহনীয়, আমি জৰ্জৰিত হৈছোঁ। আৰু ন্যায় প্ৰক্ৰিয়া চলি আছে, ন্যায় তদন্ত প্ৰক্ৰিয়া চলি আছে, আৰু আশা কৰিছোঁ জুবিন দাই অতি সোনকালেই তেওঁৰ ন্যায় পাওক। অসমবাসীয়ে ন্যায় বিচাৰিছে, ন্যায় দাবী সৰ্বত্ৰে উত্থাপন হৈছে, ন্যায় পাওক জুবিন দাই। Hey,